এটি প্রেমর কবিতা রোদর চিঠি কবি নীল সমুদ্র আবৃত্তিকাৰ ৰাজকমল কলিতা। মই গৈ আছো নিয়ৰ সিক্ত ঘাঁহনি ধৰাৰ মাজেৰে দুখ সমুদ্ৰৰ তত লৈ মুকুতাৰ সন্ধানত। হয়তোবা যাব পাৰো তোমাৰ মনৰ দেশলৈ, অক্ষী কোণৰ স্ফটিক নীৰ হৈ বৰষুণৰ স্বপ্নবেশত। মই হয়তো যাবগৈ পাৰো মৃদু মলয়াৰ শান্ত বতাহৰ কোলালৈ, মোৰ কিছু কষ্ট জমা আছে তাৰ কাষত। হয়তো প্ৰিয়া তোমাৰ নামেৰে ৰ'দৰ চিঠি হৈ গুচি যাম বকুল বনলৈ, প্ৰত্যুষৰ প্ৰতীক্ষাৰ পৰিবন্ত তোমাৰ ঠিকনাত। কিম্বা কোনো উদাস বৰ্ষাৰ আবেলি বৰষুণ হৈ সৰি পৰিম তোমাৰ চোতালত, নিকা কৰি তোমাৰ হৃদয় কোঠালীৰ আবেগবোৰ আজীৱন বন্দী কৰি ৰাখিম হৃদয় কাৰাগাৰত।